গুৰু নানক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক তথা 10জন শিখ গুৰুৰ প্ৰথমজন। গুৰু নানকক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে স্বীকৃতি দিয়া হয়। তেওঁৰ জন্মদিন গোটেই পৃথিৱীতে গুৰু নানক গুৰুপৰ্ব হিচাপে পালন কৰা হয়। তেওঁৰ জন্ম 15 এপ্ৰিল 1469 চনত পাঞ্জাৱত হোৱা বুলি কোৱা হয়। প্ৰতি বছৰে কাৰ্তিক পূৰ্ণিমাৰ দিনা গুৰু নানক জয়ন্তী পালন কৰা হয়। তেওঁৰ জন্ম দিনটো আছিল কাৰ্তিক পূৰ্ণিমা। গুৰু নানক যিয়ে শিখ সমাজৰ ভেটি স্থাপন কৰিছিল বুলি বিশ্বাস কৰা হয়। তেওঁক শিখ সম্প্ৰদায়ৰ প্ৰথমজন গুৰু হিচাপে গণ্য কৰা হয়। তেওঁৰ আদৰ্শই মানুহক আনৰ কল্যাণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। গুৰু নানক দেৱে এক ওংকাৰৰ বাৰ্তা প্ৰচাৰ কৰিছিল। ইয়াৰ অৰ্থ হৈছে এজন ঈশ্বৰ।